হেল্ল' মই মোৰ বন্ধু বান্ধৱীসকল, আজি এটা নতুন ভিডিঅ'তে আপোনালোকৰ আগত আহিছোঁ। এয়া বনাইছোঁ মই ফুলকবি আলু কাটি লৈ নিমখ সানি লৈ এয়া ফ্ৰাই কৰি আছোঁ। ফ্ৰাই কৰি লৈছোঁ আৰু ইয়াত দিব কাৰণে মই অলপ কেঁচা জলকীয়া, জিৰা, পিঁয়াজ, নহৰু
এপাক নেমু ফ্ৰাই হৈ গ'ল। বৰ ধুনীয়া ৰং উঠিছে। এবাৰ গেছটো অফ কৰি দিওঁ, প্ৰায় 10-15 মিনিট